তো আমি আহিলোঁ অলপ ঘূৰিলোঁ ফুৰিলোঁ কিবা কিবি চালোঁ খোৱাৰ সময় হৈ গ'ল 2টা বাজিল গতিকে তালৈকে যাওঁ কি পাওঁ খাই চাওঁ তো ভিডিঅ'টো চাই থাকিব আপোনালোকে আমি আহি পালোঁ বৰডুম ৰেষ্টুৰেণ্ট এখন মায়ং অঞ্চলৰ এখন জনপ্ৰিয় ৰেষ্টুৰেণ্ট হয় আচলতে সুন্দৰ খানা বনায় গতিকে ইয়ালৈকে আহিলোঁ এদিন আগতে খাই গৈছিলোঁ মই গতিকে সেইকাৰণে আজি বিজুক লৈ আহিলোঁ মই প্ৰথমবাৰৰ কাৰণে আহিছোঁ ইয়াতে তো দুইটাই খাই চাওঁ আপোনালোকে আহিব পাৰে কেতিয়াবা আহিব মই দেখুৱাই দিছোঁ আপোনালোকক খুব ধুনীয়া কৰি সৰু সৰুকৈ ৰুম বনাই দিয়া আছে এতিয়া খুব ধুনীয়াকৈ বহাৰ সুবিধা কৰি দিয়া আছে আপোনালোকে আহিব পাৰে বহিলোঁ অলপ আড্ডা মাৰি তো বহিলোঁ এতিয়া পানী আহিল পানী ঠাণ্ডা পানী পৰ্দাখন পেলাই দিওঁ তেতিয়া অলপ কথা কৈ ভাল লাগে লাগিব প্ৰাইভেচি এটা থাকে আৰু আপোনালোকে মানে যদি ধৰক ফেমিলি লৈ আহে ফেমিলি হিচাপত আহিলে বা কাপল হিচাপত আহিলে এটা মানে নিজৰ প্ৰাইভেচি এটা থাকে ইয়াতে খোৱা লোৱা কৰিলে কথা বতৰা পাতিব পাৰিলে বা ফ্ৰেণ্ডৰ লগত আহিলে ধুনীয়াকৈ কথা বতৰা পাতিব পাৰে খোৱা লোৱা কৰিব পাৰে আহিব পাৰে খুব সুন্দৰ প্লেচ জেগাখিনিও খুব সুন্দৰ নিৰলষ্ট ৰাস্তাৰ ওচৰতে যদি বৰ বেছি হাই হল্লা নাই গণ্ডগোল নাই খুব সুন্দৰ প্লেচ আহিব পাৰে ভাল লাগে চাই থাকিব আমাৰ অৰ্ডাৰ দিলোঁ এইটো অলপ পিছত আহি পাব আমাৰ খাবৰ কাৰণে যিটো অৰ্ডাৰ দিয়া হৈছে তো আহি পেলাই আপোনালোকক আকৌ দেখাইছোঁ তো আমি আছোঁ বৰডুম ৰেষ্টুৰেণ্টত আমি অৰ্ডাৰ দিলোঁ খানা আহিল আচলতে এতিয়ালৈ এতিয়া ৰুটি চিকেন কাৰী চাটনি চালাড আৰু পিঁয়াজ জলকীয়া তো এতিয়া খাম দুপৰীয়াৰ আহাৰ মাংস এইটো চিকেন চাইডত দৰকাৰ হ'ব পাৰে দৰকাৰ হৈ যাব পাৰে চাটনি চাটনি ৰাখি দিছোঁ আচাৰ আচলতে চালাড নহয় আচাৰ আচাৰ পিঁয়াজ সৰুকৈ খাই চাওঁ এইটো ৰুটি বাকীকেইটা লৈ থাকিম খাই থাকিম ইয়াৰ পৰা লৈ খাই থাকিম দৰকাৰ হ'লে পিঁয়াজটো লৈ লওঁ প্ৰথমতে চিকেন কাৰী বহুত খোৱা যায় তামাম না তামাম টেষ্টি ধুনীয়া এইবোৰ কোৱাতকৈ তামাম বুলি ক'লে যিটো আহে সেই ফিলটো আহিছে আচলতে খুব সুন্দৰ তো অলপ আহিব পাৰে খুব সুন্দৰ এতিয়া খোৱা যাওঁ মজা লাগিছে একদম মই দুটা পিঁয়াজ আহি মোটা চিকেন গ্ৰেভিটো একদম টপ ক্লাছ মজা আৰু চিকেনটো ধুনীয়াকৈ সিজিছে একদম আপোনালোকে আহিব পাৰে পবিতৰা পাওঁতে পবিতৰালৈ আহিলে পবিতৰা ইফালে চন্দ্ৰপুৰ হৈ যেতিয়া পবিতৰা আহিব তেতিয়া আপোনালোকে পাব ধাবাটোৰ নাম আছিল বৰডুম ধাবা তো আপোনালোকে আহিব খুব ধুনীয়া বেছি খৰচাও নাই আহিব ৰিজনেবল প্ৰাইচ এতিয়া আমি খাই লওঁ তাৰপিছত কৈ আছোঁ তো আমি খাই হ'ল খুব ধুনীয়া লাগিল তো আপোনালোকে ইয়াতে আহিব কেতিয়াবা মাইন ফুৰিবলৈ আহিলে কেতিয়াবা পবিতৰালৈ আহিলে নিশ্চয় এবাৰ আহিব আৰু আহি ইয়াতে ধুনীয়াকৈ খাই গৈ তো
এতিয়া যাব লৈছোঁ। আমি এতিয়া গৈ থাকোঁ ঘৰ পিনে যাম আৰু এতিয়া গুৱাহাটীত যোৱা প্ৰগ্ৰামটো নহ'লগৈ, কেঞ্চেল হ'ল। বাই বাই। বাই বাই। তো চাই থাকিব ভিডিঅ'সমূহ। আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ।